নমস্কাৰ সকলোকে পুনৰ এটাৰ নতুন চেনেল আৰু ফাৰ্ষ্ট ভিডিঅ' হয়। এনেকৈ চাগে মই কেমেৰা সন্মুখত ভিডিঅ' বনোৱা 3 বছৰ পাছত আকৌ উভতি আহিছোঁ। 3 বছৰ আগত মই ব্লগ বনাইছিলোঁ, তাৰপিছত এৰি দিলোঁ মানে যিহেতু পঢ়াৰ বাবে এৰি দিলোঁ। ভাবিছিলোঁ ডিগ্ৰীটো শেষ কৰি পিনে মই আকৌ আৰম্ভ কৰিম ব্লগিং বা মোৰ ভিডিঅ'সমূহ। তাৰপিছত মাজতে বেলেগ ইউটিউবত কাম কৰিছোঁ, এৰা ধৰাৰ মাজতে কিছুমান কাম কৰিছোঁ, শ্বৰ্ট ফিল্ম হওক, তাৰপিছত আৰু বেলেগ এটা কণ্টেণ্ট কৰি থাকোঁ। ভাবিছোঁ মোৰ ব্লগ চেনেল অৰ্থাৎ ব্লগ ভিডিঅ'ৰ পৰা যিহেতু মই ইউটিউব জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ আৰু ইউটিউব জাৰ্ণিটো বহুত ছাকচেছ হৈছিলোঁ, কিন্তু আকৌ সেইখিনি কথা কৈ আছোঁ কি হ'ল কি নহ'ল। কিন্তু আজি মই প্ৰথম ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ। আৰু নমস্কাৰ, মই ধৈৰ্য শইকীয়া আৰু মোৰ ঘৰ ধেমাজি। আৰু এতিয়াৰ পৰা মোৰ কণ্টিনিউ ভিডিঅ' পাই থাকিব মোৰ ভাগত, হওক ইউটিউবত হওক। প্ৰথম ইউটিউবত আপোনালোকে গৈ ছাবস্ক্ৰাইবটো কৰি ল'ব, কাৰণ ইউটিউবত ফাৰ্ষ্টতে দিম ব্লগ ভিডিঅ' হওক কিবা হওক। তাৰপিছতে মই ফেচবুকত আপলোড কৰিম, গতিকে আপোনালোকে ইউটিউবত গৈ প্ৰথম ছাবস্ক্ৰাইবটো কৰি লওক। তাৰপিছত মই ফেচবুক পেজটো ফ'ল' কৰি ল'ব, মিষ্টাৰ শইকীয়া ভিডিঅ' বুলি আছে। গতিকে ফেচবুক একাউণ্টৰ নাম একে আৰু ইউটিউব একাউণ্টটো একে, নতুনকৈ খুলিছোঁ, গতিকে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব লাগিব। আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ মোৰ ব্লগ চেনেল, কাৰণ মই বহুত দিন 3 বছৰমান হৈ গ'ল ব্লগ ভিডিঅ' নবনোৱা। আৰু আকৌ 3 বছৰ পিছত মই আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। মানে যেতিয়া মই ডিগ্ৰী আৰম্ভ কৰিছিলোঁ তেতিয়া ইউটিউব জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ, কেইদিনমান চলালোঁ। তাৰপিছতে ব্লগ ভিডিঅ' হওক মানে কণ্টেণ্ট কিছুমান নবনোৱা হৈ থাকিলোঁ। তাৰপিছত আকৌ এতিয়া ভাবিছোঁ যে মোৰ ডিগ্ৰীটো শেষ হ'বলৈ মাজত মাথোঁ কেইটামান মাহ, তাৰপিছতে মোৰ পঢ়া খতম বুলি ক'ব লাগিব। ডিগ্ৰী জাৰ্ণিটো ডিগ্ৰী কমপ্লিট হ'ব। তাৰপিছত সেইকাৰণে ভাবিলোঁ যে আগৰ পৰাই ষ্টাৰ্ট কৰি থাকোঁ, মানে ব্লগ বনাওঁ বুলি ভাবিলোঁ। আজিৰ পৰা মোৰ ফেচবুকত হওক ইউটিউবত হওক মোৰ কণ্টিনিউ ভিডিঅ' পাই থাকিব। আজি এইখিনিয়ে বনালোঁ, তাৰপিছত মোৰ কণ্টিনিউ ভিডিঅ'বিলাক পাই থাকিব। যদি আপোনালোকে ফেচবুকত চাই আছে ফ'ল'টো কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব, ডেইলি ভিডিঅ'সমূহ মোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ। লগ পাই আছোঁ মোৰ অন্য এটা ভিডিঅ'ত, অহা কাইলৈ লগ পাই আছোঁ। ধন্যবাদ।